নমস্কাৰ মই জুহালৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আপোনালোক নিশ্চয় ভালেই আছে। আজিকালি সকলো একদম ব্যস্ত হৈ পৰিছে নহয়নে? মানে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ যেন যিসকল অফিচ থাকে তেওঁলোকৰ কথাটো ক'বই নালাগে, বাকি কথা ভাবিবলৈ সময় নাথাকে। কেৱল আমাৰ হাতত থাকে কেতিয়া শনিবাৰ আৰু দেওবাৰটো, আৰু সেইকেইদিনে আমি প্লেন কৰি থওঁ যে আমি আজি কি কৰিম, কিবা এটা স্পেচিয়েল খাম নে ৰেষ্টুৰেণ্টত গৈ খাম। কেতিয়াবা হয়তো সুবিধা মিলিলে আমি বাহিৰতো খাবলৈ যাব পাৰোঁ। কেতিয়াবা এনেকুৱা হয় নাই আজি ঘৰৰ সকলোৰে মিলি কিবা এটা স্পেচিয়েল বনাওঁ যে সকলোৰে লগত মিলি কৰি খাওঁ। আজি মই আপোনালোকৰ ওচৰলৈ এবিধ সকলোৰে জনপ্ৰিয় বুলি কৈছো, সৰুৰ পৰা একদম ডাঙৰলৈকে সকলোৱে ভাল পায়, আৰু সেয়া হৈছে চিকেন নুডলছ বা চিকেন চাওমিনৰ ৰেচিপি লৈ আহিছো। আপোনালোকে ভাল পায় নিশ্চয় নহয়নে? ময়ো কিন্তু খুব ভাল পাওঁ। তেনেহলে বলক একেবাৰে জুহালতে লগ হওঁ। চিকেন নুডলছ বনাবৰ কাৰণে মই বনলেছ চিকেন 50 গ্ৰাম ভালদৰে ধুই সৰু কৰি টুকুৰা কৰি কাটি লৈছো। এতিয়া আধা চামুচ নিমখ দিছো, সেই একে জোখতে আধা চামুচ মই লাল মিৰ্চ পাউডাৰ দিছো, আৰু এখন ডাঙৰ চামুচেৰে 4 ভাগৰ এভাগ জালুকৰ গুৰি দিছো। লগতে 1 চামুচ নেমু ৰস দিছো, আৰু 1 চামুচ কৰ্ণফ্লাৱাৰ দি মই হাতেৰে ভালদৰে মাংসখিনি সানি লৈছো। এতিয়া এখন প্লেটেৰে মাংসখিনি ঢাকি 15 মিনিটৰ কাৰণে মই ফ্ৰিজত ৰাখি দিম। এতিয়া মই ইয়াত 2টা পিয়াজ সৰুকৈ কাটি লৈছো, সেউজীয়া কেপচিকাম লৈছো, হালধীয়া কেপচিকাম লৈছো, লগতে গাজৰ আৰু 5 ফুটামান নহৰুৰ লগতে জলকীয়া এটা সৰু সৰুকৈ কাটি লৈছো। আপোনালোকে কিদৰে কাটি লৈছো ভিডিঅ'টোত হয়তো ধৰিব পাৰিছে। এতিয়া এটা চচপেন লৈছো, চচপেনটোত মই এই চচপেনটো 1.5 লিটাৰ ধৰে মই প্ৰায় 1 লিটাৰৰ সমান পানী দিছো, আৰু এই পানীখিনি মই অলপ সময় কুহুমীয়া গৰম হোৱাৰ কাৰণে ঢাকি দিছো। আৰু অলপ কুহুমীয়া হোৱাত তাত মই অকণমান প্ৰায় 2 চামুচমান ৰিফাইন তেল দিছো, আৰু আকৌ এবাৰ হেতাৰে লৰাই দি অকণমান গৰম হ'বলৈ দি লগতে মই চাওমিনখিনি দি দিছো, মানে নুডলছখিনিৰ কথা কৈছো। এতিয়া এখন হেতাৰে নুডলছখিনি অকণমান বহলাই দিম, আৰু পুনৰ এবাৰ ঢাকোন লগাই দিম, আৰু ঢাকোনখন মই কমপ্লিট নলগাওঁ, মাজত অকণ গেপ ৰাখিম যাতে ওপৰলৈ উঠি আহি পানীটো গেছত পৰি নাযায়। এতিয়া চপষ্টিকৰ সহায়ত মই এবাৰ লৰাই দিছো, আৰু হাতেৰে অকণমান টিপি আপোনালোকক দেখুৱাই দিছো, আৰু টিপি দেখুৱাওঁতে দেখিছেনে ভালদৰে বইল হৈ গৈছে। এইখিনি 90% বইল হৈ গৈছে। এতিয়া গেছটো অফ কৰি এখন জালনা থকা চৰিয়াৰ সহায়ত ভালদৰে টুকি ল'ম। এইখিনি ঠাণ্ডা পানীৰে দুবাৰ ধুই ল'ম, আৰু তাত এচামুচ ৰিফাইন তেল দি সানি থ'ম যাতে নুডলছখিনিৰ মাজত আঠা লাগি নধৰে, আৰু এইটোৱে হৈছে আজিৰ টিপছ। আনফালে মই এতিয়া এটা কেৰাহী পাতিছো, আৰু কেৰাহীটো গৰম হোৱাত মই 5-6 চামুচমান ৰিফাইন তেল দিছো, আৰু এই কেৰাহীটো হয়তো আপোনালোকে ধৰিব পাৰিছে এনেধৰণৰ কেৰাহীতে সচৰাচৰ ৰাস্তাৰ কাষত চাওমিন বনাই আৰু খাবলৈ বহুত টেষ্ট হয়। এতিয়া মই ৰিফাইন তেলখিনি গৰম হোৱাত যিখিনি মেৰিনেট কৰি থৈছিলো চিকেনখিনি লাহেকৈ দি দিম, আৰু এতিয়া গোটেইখিনি চিকেন দিয়াৰ পিছত মই এইখিনি ৰংচঙীয়াকৈ ভাজি লওঁ। চিকেনখিনি ভাজি হোৱাত এতিয়া এটা বাউলত মই চিকেনখিনি টুকি ৰাখিম। আকৌ সেই তেলতে এতিয়া কাটি থোৱা পাচলিখিনি মই দি দিম। প্ৰথমতে মই নহৰুখিনি দিছো। এতিয়া কওঁ আপোনালোকে নুডলছখিনি বনোৱাৰ সময়ত গেছৰ ফ্লেমটো হাই কৰি ৰাখিব। নহৰুখিনি দিয়াৰ পিছত মই এটা জলকীয়া কাটি থৈছিলো যে সেই জলকীয়াখিনিও দি দিম। লগতে কাটি থোৱা পিঁয়াজখিনিও দিম, আৰু এইখিনি অকণমান সময় ভাজি ল'ম। অলপ সময় ভাজি লোৱাৰ পিছত পিঁয়াজখিনিতে মই পুনৰ কাটি থোৱা কেপচিকাম, গাজৰ গোটেইখিনি দি দিম, আৰু এতিয়া হেতাৰে এবাৰ লৰাই দিম। দুই 3 মিনিট ভাজা হোৱাৰ পিছত এতিয়া মই বইল কৰি থোৱা নুডলছখিনি দি দিম, আৰু নুডলছখিনি দি মই হেতাৰে ভালদৰে এবাৰ লৰাই দিম। আপোনালোকে নুডলছখিনি হেতাৰে লৰাওঁতে অকণমান সাৱধানে লৰাব যাতে নুডলছখিনিৰ মাজত ছিগি সৰু সৰু হৈ নাযায়।
এতিয়া দুখন কাপোৰ লৈছো আৰু কেৰাহীটোত ধৰি মই অকণমান জোকাৰি দিছো। এতিয়া 1 চামুচ লাইট সয়া সস দিছো, লগতে 1 চামুচ ডাৰ্ক সয়া সস দিছো আৰু দি হেতাৰে ভালদৰে এবাৰ লৰাই দিছো। এতিয়া মই অকণমান চপষ্টিকৰ সহায়ত চাওমিনখিনি অকণ লৰাই দিছো, তেতিয়া দিবলৈ ভাল হয়, সুবিধা হয়। এতিয়া 1 চামুচ ৰেড চিলি সস দিছো, 1 চামুচ টমেটো কেচাপ দিছো আৰু এতিয়া ভালদৰে এইখিনি চাওমিনখিনিৰ লগত মিক্স হ'ব পৰাকৈ হেতাৰে লৰাই দিছো। এতিয়া 1 চামুচ ভিনেগাৰ দিছো, পুনৰ হেতাৰে লৰাই দিছো, লগতে 1 চিকুটমান মই জালুক দিছো আৰু 1 চামুচ নিমখ দি মই এতিয়া ভালদৰে চাওমিনখিনি লৰাই দিম। এতিয়া চিকেনখিনি মই অকণমান চপষ্টিকৰ সহায়ত লৰাই লৈছো, চপষ্টিকৰ সহায়ত লৰালে সুবিধা হয়। আৰু এতিয়া ইয়াত চিকেনখিনি দি মই পুনৰ এবাৰ চপষ্টিকেৰে মই চিকেনখিনি লৰাই ল'ম। শেষত এবাৰ হেতাৰে লৰাই লৈছো। এয়া আমাৰ চাওমিন অলমোষ্ট ৰেডি হৈ গৈছে। কিন্তু আপোনালোকে জানেনে, আমি যে যেতিয়া বাহিৰত চাওমিন খাওঁ বাৰে বাৰে খাবলৈ মন যায়, এটা সোৱাদ আহে নহয়নে? কি কাৰণে আহে জানেনে? তাত এবিধ বস্তু ব্যৱহাৰ কৰে, এইটো হৈছে আজিনোমোটো। এইটো চাইনিজ ডিছত ব্যৱহাৰ কৰে। তাৰে মই এচুকুট চাওমিনখিনিৰ ওপৰত দি এবাৰ হেতাৰে লৰাই লৈছো আৰু এইয়া আমাৰ চাওমিন ৰেডি। এতিয়া অকণমান পদিনা আৰু ধনিয়া মিক্স কৰি বনোৱা চাটনি লগতে টমেটো কেচাপৰ সৈতে এয়া চিকেন নুডলছ আপোনালোকৰ পৰিবেশনৰ বাবে আগবঢ়ালো। চিকেন নুডলছৰ ৰেচিপিটো চাই কেনে পালে বাৰু? মোক জনাবলৈ কিন্তু নাপাহৰিব। আৰু শেষত পুনৰবাৰ কৈছো, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।